প্ৰথম কথা হ'ল আমি আঞ্চলিক ছাত্ৰ সন্থাই বিভিন্ন ধৰণৰ আমি শৈক্ষিক দিশত আমি কাৰ্যসূচী কৰি আছোঁ। কিন্তু আজি এইটো এটা আমাৰ অন্যতম যে আমাৰ মুখ্য কাৰ্যসূচী। আমি শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক কিছু আমি এটা সন্মান প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে আজি এই মূল দিনটো, এই পবিত্ৰ দিনটোত আমি আজি কলাগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি 2খন বিদ্যালয় ছাত্ৰ ছাত্ৰীসকলৰ যৌথ উদ্যোগত আমি অনুষ্ঠিত কৰিবলৈ আমি সক্ষম হ'লোঁ। গতিকে আমাৰ এটা ভাল লাগিছে, যিসকল শিক্ষাগুৰুৰ তেওঁলোকৰ যিটো অৱদান, সেই অৱদানৰ কাৰণে আজি আমি আগবাঢ়ি যাব পাৰিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ আগবাঢ়ি গৈছে। গতিকে যি আমাৰ তেখেতসকলৰ যিখিনি সামান্যতম জনাইছোঁ। গতিকে আমি আশা কৰিম এইসকল শ্ৰদ্ধাৰ শিক্ষাগুৰু সদায় আমাৰ ছাত্ৰ সমাজ তথা আমাৰ সমাজত যাতে জিলিকি থাকে আৰু তেখেতসকল যাতে যিখিনি আজিও বহু শিক্ষাগুৰুসকলে কিন্তু তেওঁলোকৰ যিখিনি প্ৰাপ্য তেখেতসকলে দিয়া নাই। গতিকে এই চেগতে মই আপোনালোকৰ জৰিয়তে সেই সকলো শিক্ষাগুৰুক যাতে চৰকাৰে আৰু মাহিয়া দৃষ্টিৰে নাচাই তেখেতসকলৰ যিখিনি প্ৰাপ্য সেইখিনি প্ৰদান কৰিবলৈ আজি তেখেতসকলৰ এই পবিত্ৰ দিনটোতে মই চৰকাৰলৈ আহ্বান জনাইছোঁ।